হেল্ল' মামিজ, আজি মই আপোনালোকৰ ওচৰলৈ এটা কমন প্ৰব্লেম লৈ আহিছোঁ, প্ৰেগনেঞ্চিৰ সময়ত হোৱা ষ্ট্ৰেচ মাৰ্ক। সকলো মহিলাই এইটোৱে বিচাৰে যে প্ৰেগনেঞ্চিৰ সময়ত যাতে এই ষ্ট্ৰেচ মাৰ্কটো তেওঁলোকৰ শৰীৰত নাহে, বা আহিলেও কেনেকৈনো সেইটো নাইকিয়া কৰিব পাৰি সেইটো সকলোৱে জানিব বিচাৰে। সেয়েহে আজি জানিম এয়া ষ্ট্ৰেচ মাৰ্কনো কিয় হয়, এনেকুৱা কি কৰিব পাৰি যাৰ ফলত ষ্ট্ৰেচ মাৰ্কটো যাতে শৰীৰত নাহে, আৰু যদি অলৰেডি হৈ গৈছে তেতিয়াহ'লে কি কৰিব, কিছুমান ঘৰুৱা উপায় জানিম। আৰু শেষত মই এটা কেমিকেল ফ্ৰী প্ৰডাক্টৰ বিষয়েও ক'ম, যিটো ইউজ কৰি বহুতেই পজিটিভ ৰিজাল্ট পাইছে। তেতিয়াহ'লে ব'লক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে সদায় কৰাৰ দৰে এটা ৰিকুৱেষ্ট নিশ্চয় কৰিম যে আপোনালোকে যদি এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো টিপি অল নটিফিকেশ্যন কৰি ল'ব। প্ৰথমে জানো আহক ষ্ট্ৰেচ মাৰ্ক কিয় হয়। আমাৰ শৰীৰত যেতিয়া লাহে লাহে ৱেইট গেইন হয়, লাহে লাহে শকত হ'বলৈ ধৰে বা বৃদ্ধি হ'বলৈ ধৰে, তেতিয়া সেইটো একেবাৰে নৰ্মেল কথা হৈ পৰে। কিন্তু যেতিয়া সেই বৃদ্ধি অতি সোনকালে হয় আৰু বহুত কম সময়ৰ ভিতৰত হ'বলৈ ধৰে, তেতিয়া সেই ঠাইত ষ্ট্ৰেচ মাৰ্কৰ সমস্যা হয়। অৰ্থাৎ আপুনি যেতিয়া প্ৰেগনেঞ্চি এচিভ কৰে তেতিয়া আপোনাৰ শৰীৰৰ প্ৰথমতে কিছুমান ঠাইত বেছিকৈ এই ষ্ট্ৰেচ মাৰ্ক হয়। সেইটো হৈছে আপোনাৰ পেটৰ তলৰ অংশত, লগতে আপোনাৰ ব্ৰেষ্টত আৰু আপোনাৰ ঠাইত। এই তিনিটা অংশতেই সাধাৰণতে ষ্ট্ৰেচ মাৰ্ক হোৱা দেখা যায়, কাৰণ এই তিনিটা অংশই যেতিয়া আপুনি প্ৰেগনেণ্ট হয়, প্ৰেগনেণ্ট মহিলাগৰাকীৰ এই তিনিটা অংশ খুব সোনকালে বৃদ্ধি হয়। যেতিয়া স্কিনটো খুব সোনকালে বৃদ্ধি হৈ যায়, তেতিয়া স্কিনটো খুব টানি পেলাই বাঢ়িব লগা হয়, ফলত যিটো কলেজন সেইটো ফাটিবলৈ ধৰে আৰু তাৰ ফলতেই ষ্ট্ৰেচ মাৰ্ক দেখা দিয়ে। এই ষ্ট্ৰেচ মাৰ্ক প্ৰথমতে গুলপীয়া বা ৰঙা ধৰণৰ হৈ পৰে, পিছলৈ ই বগা হৈ যায়। এতিয়া জানো আহক ষ্ট্ৰেচ মাৰ্ক আপোনালোকে হোৱাৰ পৰা কেনেকৈ বাচিব পাৰিব। যদি আপোনালোকে আৰম্ভণিৰ পৰাই কিছুমান কেয়াৰ লয় তেতিয়াহ'লে এই ষ্ট্ৰেচ মাৰ্কৰ পৰা বচাত সুবিধা হয়। হয়তো যদি হয়ও তেতিয়াহ'লে বহুত কম পৰিমাণত হ'ব। সেইবাবে এইখিনি কাম আপোনালোকে আৰম্ভণিৰ পৰাই নিশ্চয় কৰক। প্ৰথমতে হৈছে আপোনালোকে নিজৰ শৰীৰক সম্পূৰ্ণৰূপে পানী প্ৰদান কৰক, অৰ্থাৎ আপোনালোকে যাতে কেতিয়াও ডিহাইড্ৰেশ্যনত নুভুগে। মানে আপোনালোকৰ শৰীৰটোত যেতিয়া ডিহাইড্ৰেশ্যনৰ সমস্যা হয় তেতিয়াহ'লে আপোনালোকৰ স্কিনতো ইয়াৰ প্ৰভাৱ পৰে। সেইকাৰণে আপোনালোকে নিয়মিতভাৱে পানী নিশ্চয় খাওক। দিনটোৰ ভিতৰত কমেও আপোনালোকে 8ৰ পৰা 12 গিলাচ পানী নিশ্চয় খাব লাগে। যদি বেছিকৈ পানী খাব পৰা নাই তেতিয়াহ'লে নাৰিকলৰ পানী খাওক, ডাবৰ পানী খাওক। এইখিনি সময়ত ডাবৰ পানী খুব সোনকালে সহজতে এভেইলেবল হৈ যায়, গতিকে আপোনালোকে ডাবৰ পানী নিশ্চয় খাব পাৰে। আৰু ডাবৰ পানী বহুত কাৰণতেই ভাল। যদি আপোনালোকে পানী খাব পৰা নাই তেতিয়াহ'লে ডাবৰ পানী খাওক, যিয়ে আপোনাৰ শৰীৰক হাইড্ৰেট কৰি ৰাখে। আনটো হৈছে আপুনি আপোনাৰ শৰীৰক নিশ্চয় নাৰিছ কৰক, অৰ্থাৎ মইশ্চাৰাইজ কৰি থাকক, যাতে কোনো ধৰণৰ ড্ৰাইনেছৰ ফিল নহয় বা শৰীৰত মইশ্চাৰাইজাৰৰ অভাৱ নহয়। আৰু ইয়াৰ বাবে অতিকৈ ভাল হৈছে নাৰিকলৰ তেল। তাৰোপৰি আপোনালোকে এৰাৰ তেল বা বিশুদ্ধ বাদামৰ তেলো ব্যৱহাৰ কৰিব পাৰে। 3 নম্বৰতে আপোনালোকে কৰিব যে আপোনালোকৰ শৰীৰত যাতে কোনো ধৰণৰ নিউট্ৰিশ্যনৰ অভাৱ নহয়, সেইটো বহুত ডাঙৰ কথা হয়। নিউট্ৰিশ্যনৰ অভাৱতো কেতিয়াবা আপোনালোকৰ স্কিনৰ সমস্যা হয়, বা নিউট্ৰিশ্যনৰ অভাৱত আপোনালোকৰ স্কিনবোৰ বেয়া হ'বলৈ ধৰে। সেইকাৰণে আপোনালোকে নিউট্ৰিশ্যনটো নিজৰ ডায়েটত লোৱাটো বহুতেই দৰকাৰী হয়। ডক্টৰে যিখিনি প্ৰেছক্ৰাইব কৰে সেইখিনি নিশ্চয় লওক। লগতে আপোনালোকে সেউজীয়া শাক পাচলি নিশ্চয় গ্ৰহণ কৰক, য'ত আপোনালোকে ভিটামিন এ, ভিটামিন ই, ভিটামিন চি সকলো ধৰণৰ পুষ্টিকৰ নিউট্ৰিশ্যন পাব, যিখিনি আপোনালোকৰ স্কিনৰ বাবে বহুতেই জৰুৰী হয়। আৰু 4 নম্বৰতে ক'ম যে আপোনালোকে যদি এক্সাৰচাইজ কৰা নাই তেতিয়াহ'লে কিছুমান এক্সাৰচাইজ প্ৰেগনেঞ্চিৰ সময়ত কৰিব লাগে। আপোনালোকে য়োগা ট্ৰেইনাৰ বা ডক্টৰক কনচাল্ট কৰি নিশ্চয় কিছুমান এক্সাৰচাইজ কৰক। এক্সাৰচাইজ কৰিলেও আপোনালোকৰ শৰীৰৰ যিটো স্কিনৰ সমস্যা, সেয়া স্কিনৰ সমস্যা বহু গুণে কমি থাকে। স্কিনৰ কাৰণে এক্সাৰচাইজ বহুতেই ভাল। একচুৱেলি ষ্ট্ৰেচ মাৰ্ক আপোনাৰ 3 মান্থছৰ পৰাই অলপ আৰম্ভ হয়, গতিকে আপোনালোকে তেতিয়াৰ পৰাই যদি এইবোৰ কাম আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে নিশ্চয় এটা ভাল ৰিজাল্ট পাব। এতিয়া জানো আহক যদি ষ্ট্ৰেচ মাৰ্ক ভিজিবল হৈছে তেতিয়াহ'লে আপোনালোকে কি কৰিব। ইয়াৰ আগতে যি 4টা পইণ্টছ কৈছোঁ সেইকেইটাতো আপোনালোকে কণ্টিনিউ কৰিবই। লগতে আপোনালোকে কি কৰিব, নাৰিকল তেল ল'ব। নাৰিকল তেলত ভিটামিন ইৰ কেপচুল আহে, বজাৰত কিনিবলৈ পাই, গ্ৰীণ কালাৰৰ হয়। সেয়া ভিটামিন ইৰ কেপচুলৰ এটা খুলি পেলাই নাৰিকল তেলত মিহলাই তাত 2 টোপালমান গ্লিচাৰিন মিহলাই দিব। দি পেলাই সেইখিনিৰে ৰাতিপুৱা আৰু সন্ধিয়া সেইখিনিৰে মালিচ কৰক। ভালকৈ আপোনালোকে ৰাউণ্ড শ্বেপত মালিচ কৰিব। মালিচ কৰিলে
ষ্ট্ৰেচ মাৰ্ক যিটো সেইটো লাইটেন হোৱাৰ বহুত সম্ভাৱনা আছে। বহুতৰে তেনেকুৱা কৰিলে ভাল ফল পোৱা দেখা গৈছে। গতিকে আপোনালোকে সেইটো কৰি চাব পাৰে, কাৰণ আপোনালোকে এইখিনি সময়ত কোনো ধৰণৰ কেমিকেলছটো ইমান ইউজ কৰাটো ইমান সঠিক নহয়। গতিকে নেচাৰেল উপায়েৰে যিখিনি কৰিব পাৰি সেইখিনিয়ে কৰক। আৰু যেতিয়া ষ্ট্ৰেচ মাৰ্ক আৰম্ভ হয়, আপোনাৰ স্কিনটো টানিবলৈ ধৰে, তেতিয়া আপোনাৰ শৰীৰত অকণমান খজুৱতি হ'ব, কিছুমানৰ বেছিকৈও হয়। যিমান পাৰে সেই খজুৱতিৰ পৰা বাচিবলৈ চেষ্টা কৰক। আপোনালোকে নখেৰে তেনেকৈ জোৰকৈ খুজাই নিদিব, তেতিয়া আপোনাৰ ষ্ট্ৰেচ মাৰ্কটো বহুত বেছিকৈ হৈ উঠে। গতিকে আপোনালোকে সেইটো ধ্যানত ৰাখক। যেতিয়া আপোনাৰ খুজায়, আপোনালোকে তাতে অকণমান মালিচ কৰাৰ নিচিনাকৈ, মোহাৰি দিয়াৰ নিচিনাকৈ দিব। লগা হ'লে সৰু ৰুমালেৰে, কটন কাপোৰেৰে অকণমান মালিচ কৰাৰ নিচিনাকৈ, মোহাৰি দিয়াৰ নিচিনাকৈ দিব। তেতিয়া আপোনাৰ ষ্ট্ৰেচ মাৰ্কৰ তেনেকুৱা সমস্যা নহয়। এইটো ভুল একেবাৰে নকৰিব যে খুজাইছে বুলি আপোনালোকে নখেৰে জোৰে জোৰে খুজাই নিদিব। ইয়াৰ লগতে আপোনালোকে অলিভ অইল ইউজ কৰিব পাৰে, আৰু লগতে আপোনালোকে এল'ভেৰা জেলো ব্যৱহাৰ কৰিব পাৰে। যদি আপোনালোকৰ ঘৰত এল'ভেৰা আছে, তাৰে জেল উলিয়াই পেলাইও মাছাজ কৰক। আৰু ইয়াৰ আগতে যে মই ক'লোঁ আপোনালোকে বাদামৰ তেল ব্যৱহাৰ কৰিব লাগে, যিটো বহুতেই ভাল হয়। কিন্তু যেতিয়া আপোনালোকে বাদামৰ তেল কিনে, অৰ্থাৎ আলমণ্ড অইল কিনে, তেতিয়া আপোনালোকে মনত ৰাখিব যে সেইটো যাতে কেমিকেল ফ্ৰী হয়। কাৰণ বজাৰত বাদাম অইলবিলাক যিবিলাক বেচা যায়, বেছিভাগতে কেমিকেলছ মিক্স থাকে। গতিকে আপোনালোকে কেমিকেল ফ্ৰী বাদাম অইল ব্যৱহাৰ কৰাটো বহুতেই প্ৰয়োজন। তাৰোপৰি আপোনালোকে যদি বিশুদ্ধ নাৰিকলৰ তেল ব্যৱহাৰ কৰিব বিচাৰে, তেতিয়াহ'লে পতঞ্জলীৰ নাৰিকল তেলটো ব্যৱহাৰ কৰিব পাৰে। সেইটো 100% বিশুদ্ধ বুলি জনা যায়। এতিয়া মই আপোনালোকৰ ওচৰলৈ এটা ধুনীয়া প্ৰডাক্ট লৈ আহিছোঁ, যিটো যদি আপোনালোকে ইউজ কৰিব বিচাৰে কৰিব পাৰে। ইয়াৰ ফলত বহুতো মহিলাৰ ষ্ট্ৰেচ মাৰ্ক অহা নাই ডেলিভাৰীৰ পিছত। সেয়েহে আপোনালোকে যদি বিচাৰে ইউজ কৰিব পাৰে। ইয়াতে দুটা প্ৰডাক্ট আছে, এটা আপোনাৰ অইল হয় আৰু এটা ক্ৰীম হয়। দুয়োটা ইউজ কৰিলেহে আপোনাৰ ষ্ট্ৰেচ মাৰ্ক নাহিব। গতিকে আপোনালোকে দুয়োটা ব্যৱহাৰ কৰিব লাগিব। সেয়া হৈছে দ্য মমছ কো ষ্ট্ৰেচ মাৰ্ক অইল এণ্ড বেবী বাটাৰ ক্ৰীম। বহুতো মহিলাই এইটো ইউজ কৰাৰ পিছত যেতিয়া ডেলিভাৰী হয়, ডেলিভাৰীৰ পিছত তেওঁলোকৰ ষ্ট্ৰেচ মাৰ্ক অহা নাই। গতিকে আপোনালোকে ইউজ কৰিব পাৰে। আৰু লগতে সকলোতকৈ ডাঙৰ কথা হৈছে এইটো কেমিকেল ফ্ৰী, টক্সিক ফ্ৰী আৰু পেৰাবেন ফ্ৰী হয়। গতিকে এইটো নেচাৰেল প্ৰডাক্ট হয়। ইয়াতে কোনো ধৰণৰ হাৰ্মফুল কেমিকেল নাই। সেয়েহে আপোনালোকে ইউজ কৰি চাব পাৰে। আৰু মেক্সিমাম মহিলাই ইয়াৰ ফলত ভাল ৰিজাল্ট পাইছে। গতিকে আপোনালোকে যদি বিচাৰে ইউজ কৰিব পাৰে। আৰু এই প্ৰডাক্টটো ইউজ কৰিবলৈ হ'লে 3 মাহৰ পিছৰ পৰা ইউজ কৰিব লাগিব। আৰু ভাল কথা হৈছে এইটো প্ৰডাক্টটো বহুত বেছি কোৱান্টিটিত আহে, গতিকে বহু দিনলৈ যায়। আৰু এইটো আপোনাৰ এটা ডাঙৰ প্ৰব্লেম ছল্ভ কৰি দিব। সেইটো হৈছে যদি আপোনালোকৰ শৰীৰত ইচিং আছে, খজুৱতি আছে, তেতিয়াহ'লে এই খজুৱতিৰ পৰাও আপোনাক ৰেহাই দিব। আপোনাৰ যিখিনি জেগাত খজুৱতি আছে তাত আপুনি এয়া ইউজ কৰক। আৰু 3 মাহৰ পৰাই যদি আপোনালোকে ৰেগুলাৰ ডেইলি দুবাৰকৈ এইটো ব্যৱহাৰ কৰে, তেতিয়াহ'লে যেতিয়া ডেলিভাৰী হ'ব, ডেলিভাৰীৰ পিছত আপোনালোকৰ ষ্ট্ৰেচ মাৰ্ক নাহে। বহুতেই ভাল প্ৰডাক্ট হয়। মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈও কিনি ল'ব পাৰিব। তেতিয়াহ'লে বন্ধুসকল, এই ভিডিঅ'টোত এইখিনিয়ে আছিল। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। আৰু যদি ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ নিশ্চয় কৰিব। আৰু যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লওক। লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে টেক কেয়াৰ।